নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। বিকাশ চেত্ৰী হৈছে অসমৰ এজন বহুতেই জনপ্ৰিয় ইউটিউবাৰ। বিকাশ চেত্ৰীৰ ইউটিউবত আই লাভ ট্ৰেভেল এণ্ড ফুড নামেৰে এটা ইউটিউব চেনেল আছে, য'ত বৰ্তমান 2,10,000তকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক বিকাশৰ জীৱনৰ লগত জড়িত কেইটামান এনেকুৱা তথ্য জনাম যিকেইটা হয়তো আপুনি কেতিয়াও জনা নাছিল। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফেক্ট নম্বৰ 1, বিকাশ চেত্ৰীৰ জন্ম হৈছিল 1994 চনৰ 2 এপ্ৰিল তাৰিখে গুৱাহাটীৰ ৰূপনগৰত এটা মধ্যবিত্ত পৰিয়ালত। তেওঁৰ দেউতাকৰ নাম হ'ল দিলীপ চেত্ৰী আৰু মাকৰ নাম হ'ল বীণা চেত্ৰী। ইয়াৰ উপৰিও বিকাশ চেত্ৰীৰ এজন সৰু ভায়েকো আছে, যাৰ নাম হ'ল আকাশ চেত্ৰী। ফেক্ট নম্বৰ 2, বিকাশ চেত্ৰীয়ে তেওঁৰ প্ৰাথমিক শিক্ষা গুৱাহাটীৰ ৰূপনগৰ এম ই স্কুলত আৰম্ভ কৰিছিল যদিও পিছত তেওঁ উত্তৰ গুৱাহাটীৰ মমায়েকৰ ঘৰত থাকি মান্দাকাটা হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰে আৰু পিছত মমায়েকৰ ঘৰত থাকিয়েই বেজেৰা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও পাছ কৰে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বিকাশে গুৱাহাটীৰ SB দেউৰা কলেজত BA নামভৰ্তি কৰিছিল যদিও পিছত কোনো কাৰণবশতঃ তেওঁ গ্ৰেজুৱেট ডিগ্ৰীটো সম্পূৰ্ণ নকৰিলে। ফেক্ট নম্বৰ 3, বিকাশ চেত্ৰীয়ে SB দেউৰা কলেজত পঢ়ি থকা অৱস্থাতেই ITI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউচনৰ কোৰ্চ এটাও সম্পূৰ্ণ কৰিছিল। ফেক্ট নম্বৰ 4, বিকাশ চেত্ৰীয়ে শিক্ষা জীৱন সমাপ্ত কৰিয়েই গুৱাহাটীৰ এটা কোম্পানীত ইভেণ্ট মেনেজমেণ্টৰ পোষ্ট এটাত কাম কৰিবলৈ আৰম্ভ কৰিছিল। ইভেণ্ট মেনেজমেণ্টৰ পোষ্টত কিছু বছৰ কাম কৰাৰ পিছত বিকাশে আন এটা কোম্পানীত এছিষ্টেণ্ট মেনেজাৰ হিচাপেও কাম কৰিছিল। ফেক্ট নম্বৰ 5, বিকাশ চেত্ৰীয়ে বৰ্তমান দুটাকৈ ইউটিউব চেনেল চলাই আছে। বিকাশ চেত্ৰীৰ প্ৰথমটো ইউটিউব চেনেল হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু এই চেনেলটোত তেওঁ 2018 চনৰ 19 এপ্ৰিল তাৰিখে প্ৰথমটো ভিডিঅ' আপলোড কৰিছিল। বৰ্তমান এই চেনেলটোত 2,10,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ ব্লগিং ভিডিঅ' আপলোড কৰে। ফেক্ট নম্বৰ 6, বিকাশ চেত্ৰীৰ দ্বিতীয়টো ইউটিউব চেনেলৰ নাম হৈছে বিকাশ ফেক্টৰী। এই চেনেলটোত তেওঁ 2020 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমটো ভিডিঅ' আপলোড কৰিছিল। বৰ্তমান এই চেনেলটোত 30,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। বিকাশ চেত্ৰীয়ে এই চেনেলটোত বিভিন্ন ধৰণৰ ফুড চেলেঞ্জৰ ভিডিঅ' আপলোড কৰে। গতিকে বন্ধুসকল, আমি ক'ব পাৰোঁ যে বিকাশ চেত্ৰী হৈছে বৰ্তমানৰ এজন সফল আৰু জনপ্ৰিয় অসমীয়া ইউটিউবাৰ। কিন্তু বন্ধুসকল, আমি দেখাৰ দৰে বিকাশ চেত্ৰীৰ বাবে ইউটিউব জাৰ্নিটো ইমান সহজ নাছিল। ফেক্ট নম্বৰ 7, বিকাশ চেত্ৰীয়ে যেতিয়া ইভেণ্ট মেনেজমেণ্টৰ জব কৰি আছিল তেতিয়াৰ পৰাই তেওঁ মাজে সময়ে ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু প্ৰথম অৱস্থাত তেওঁ ভিডিঅ'বোৰত বেছিকৈ ভিউ পোৱা নাছিল। এনেদৰে 2-4টা ভিডিঅ' আপলোড কৰাৰ পিছত তেওঁ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ওপৰত এটা ভিডিঅ' বনালে আৰু সেই ভিডিঅ'টোত তেওঁ ইণ্ডিয়া আৰু বাংলাদেশৰ গোটেই বৰ্ডাৰটো সম্পূৰ্ণৰূপে দেখালে। এই ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ কেইদিনমান পিছতে ভিডিঅ'টো ইউটিউবত ভাইৰেল হৈ পৰিল। এই ভিডিঅ'টো ইউটিউবত ভাইৰেল হোৱাৰ পিছত বিকাশ চেত্ৰীয়ে ইউটিউবত ভিডিঅ' বনাবলৈ আৰু বেছি উৎসাহ পালে। ফেক্ট নম্বৰ 8, বিকাশ চেত্ৰীয়ে প্ৰথম অৱস্থাত তেওঁৰ ভিডিঅ'বোৰত ফেচ কেম ভিডিঅ' বনোৱা নাছিল, অৰ্থাৎ তেওঁৰ মুখখন তেওঁৰ ভিডিঅ'বোৰত দেখুওৱা নাছিল। কিন্তু যেতিয়া তেওঁৰ চেনেলত ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ওপৰত বনোৱা ভিডিঅ'টো ভাইৰেল হৈছিল, তাৰ পিছৰ পৰাই লাহে লাহে তেওঁ নিজৰ ভিডিঅ'বোৰত ফেচ কেম ভিডিঅ' বনাবলৈও আৰম্ভ কৰিছিল। ফেক্ট নম্বৰ 9, বিকাশ চেত্ৰীয়ে কোম্পানীত কৰি থকা জবটোৰ লগতে ইউটিউবকো সমানেই আগুৱাই লৈ গৈছিল। কিন্তু পিছত যেতিয়া তেওঁ ইউটিউবত কিছু সফলতা লাভ কৰিবলৈ ল'লে তেতিয়া তেওঁ অনুভৱ কৰিলে যে কোম্পানীত কৰি থকা জবটোৰ বাবে তেওঁ ইউটিউবত বেছিকৈ সময় দিব পৰা নাই।
আৰু ইয়াৰ পিছতে বিকাশ চেত্ৰীয়ে তেওঁৰ জীৱনত এটা ডাঙৰ ৰিস্ক ল'লে। বিকাশে কোম্পানীত কৰি থকা জবটো এৰি দিলে আৰু ফুল টাইম ইউটিউবতেই ভিডিঅ' বনাবলৈ সিদ্ধান্ত ল'লে। জবটো এৰাৰ পিছত বিকাশে ইউটিউবত আগৰ তুলনাত আৰু বেছিকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিলে আৰু এনেদৰে তেওঁ লাহে লাহে ইউটিউবত সফলতা লাভ কৰাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিলে আৰু আজি অসমত বিকাশ চেত্ৰীক চিনি নোপোৱা মানুহ চাগে খুব কমেই ওলাব। ফেক্ট নম্বৰ 10, বিকাশ চেত্ৰীৰ ভিডিঅ'বোৰৰ এটা জনপ্ৰিয় ডায়লগ হ'ল নেক্সট লেভেল আৰু এই নেক্সট লেভেল ডায়লগটোৱেই ইউটিউবত বিকাশ চেত্ৰীৰ নিকনেম হিচাপেও পৰিচিত হ'ল। এই ডায়লগটো ইউটিউবত ইমানেই জনপ্ৰিয় হ'ল যে বিকাশক বহুতেই ৰাস্তাত লগ পালে নেক্সট লেভেল দা বুলিও মাত দিয়ে। ফেক্ট নম্বৰ 11, ইউটিউবত বিকাশ চেত্ৰীৰ এই সাফল্যতা আৰু জনপ্ৰিয়তাৰ বাবে অসমৰ বহুকেইটা জনপ্ৰিয় টিভি নিউজ চেনেলতো যেনে প্ৰাগ নিউজ, প্ৰতিদিন টাইম ইত্যাদিত তেওঁৰ সাক্ষাৎকাৰ লোৱা আমি দেখিবলৈ পাইছোঁ। বন্ধুসকল, এয়াই আছিল আই লাভ ট্ৰেভেল এণ্ড ফুড নামৰ ইউটিউব চেনেলটো চলাই থকা বিকাশ চেত্ৰী ওৰফে নেক্সট লেভেলৰ জীৱনৰ বিষয়ে কিছু তথ্য, অৰ্থাৎ তেওঁৰ বায়োগ্ৰাফী। আপুনি বিকাশ চেত্ৰীৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়? ভিডিঅ'টি লাইক কৰি আপোনাৰ মন্তব্য কমেণ্টত নিশ্চয় জনাব। আশা কৰিছোঁ ভৱিষ্যতেও বিকাশ চেত্ৰীয়ে এনেদৰেই ইউটিউবত ভিডিঅ' বনাই গৈ থাকক আৰু আমাকো সদায় এণ্টাৰটেইন কৰি যাওক। শেষত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।